নমস্কাৰ গ্ৰহণ কৰিব মই প্ৰণৱ ঠাকুৰীয়া মই আজি আপোনালোকৰ ওচৰত অন্য এটা নতুন বিষয়বস্তু লৈ উপস্থিত হৈছোহি মোৰ আজিৰ ভিডিঅ'টোৰ বিষয়বস্তু হৈছে ইংৰাজী ভাষাৰ সৰ্বাধিক ব্যৱহৃত হোৱা শব্দসমূহৰ ভিতৰৰ এটা THC দিক শব্দটোক লৈ যেটো এটা ডেফিনিট আৰ্টিকল বুলি কোৱা হয় এতিয়া THC দিক দুই ধৰণে উচ্চাৰণ কৰা হয় এটা দি আৰু এটা দ এতিয়া কেতিয়া আমি দি ব্যৱহাৰ কৰিম আৰু কেতিয়া দ ব্যৱহাৰ কৰিম এতিয়া যেতিয়া ভাৱেল সাউন্ড থাকিব বা ভাৱেল লেটাৰৰ সন্মুখৰ আগত আমি কি ব্যৱহাৰ কৰিম দি আনহাতে যেতিয়া কনসনেন্ট সাউন্ড থাকিব তেতিয়া আমি দ ব্যৱহাৰ কৰিম যেনে দি apple দি egg দি ink দি orange দি umbrella আনহাতে যেতিয়া কনসনেন্ট সাউন্ড থাকিব তাৰ আগত আমি সদায় দ ব্যৱহাৰ কৰিম যেনে the pen the house the kitchen এনেকৈ গতিকে এইটো নিয়ম মনত ৰাখিলে হ'ল যে যেতিয়া ভাৱেল সাউন্ড থাকিব তাৰ আগত আমি দি উচ্চাৰণ কৰিম আনহাতে যেতিয়া কনসনেন্ট সাউন্ড থাকিব তাৰ আগত দ উচ্চাৰণ কৰিম এইখিনিয়ে নমস্কাৰ